এইটো হ'ল উজনিৰ মেজি, সেইটো ভেলাঘৰ আৰু এইটো ডাইৰেক্ট মেজি। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি মই গৈ আছোঁ মিৰ্জাত হৈ থকা মাঘী মেলা চাবৰ কাৰণে। আৰু এতিয়া মিৰ্জা আহি পাই মিৰ্জাতে থকা এম বাজাৰত সোমালোঁ, কাৰণ মোৰ লগত আহিছিল ৰূপা আৰু তাইক কিবা কিবি লাগতিয়াল বস্তু আছিলে বোলে, তাৰ কাৰণে এতিয়া আমি আহিলোঁ এম বাজাৰত। আৰু চাওকচোন কিমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু দেখি মোৰ ল'ব বহুত মন আছিলে, কিন্তু মানি প্ৰব্লেম বুজিছে নহয়, লগত মানে তেনেকৈ বহুত বেছি পইচা অনা নহ'ল, কাৰণ এম বাজাৰত সোমোৱাটো হঠাৎ হ'ল। আৰু এতিয়া মই চাই গৈছোঁ আৰু আপোনালোককো দেখাই গৈছোঁ, চাই যাব। তেনেকৈ চাই থাকোঁতে হঠাৎ দেখিলোঁ এইবিলাক চুলিত মাৰা কেঁকোৰাবিলাক। ছোৱালীবিলাকৰ দুৰ্বলতা এইবোৰেই জানেনে। ইমান ধুনীয়া ধুনীয়া কেঁকোৰাবোৰ দেখি মানে নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। তাৰপিছত তাৰ পৰা আমি সোনকালে ওলাই দিলোঁ আৰু এতিয়া ক'ত যাম কি কৰিম আপোনালোকে চাই থাকক। গাইজ, এতিয়া আমি এম বাজাৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি ম'ম' খাই মাঘী মেলা চাব যাম, আৰু আপোনালোকে আমাৰ লগত বলক। আমাৰ লাজুকী বাই গাইজ, ম'ম' খাব যাই আছোঁ। আমাৰ ম'ম' আহি গ'ল আৰু আগত এনেকৈ ম'ম' লৈ বহি থাকিব নোৱাৰোঁ, গতিকে সোনকালে খাই দিওঁ। ম'ম' খাই আমি এক ছেকেণ্ডো দেৰি নকৰি আমি সোনকালে ওলাই আহিলোঁ আৰু এতিয়া আমি মাঘী মেলাত যাম। আৰু মাঘী মেলা হোৱা লোকেশ্যনটো হ'ল মিৰ্জাৰ RB হাইস্কুলৰ ফিল্ডত। আৰু এয়া আহি পালোঁ, চাওক। ম'ম' খাই ফাইনেলি এতিয়া আমি মাঘী মেলা চাব আহিলোঁ, আৰু আপোনালোকেও চাব কেনেকুৱা হয়নো মাঘী মেলা, আৰু আমিও চাওঁ, নিশ্চয় ভালে লাগিব, চাই থাকিব। টিকট কাটিব লাগিব 30 টকাকৈ, এতিয়া টিকট কাটিব যাই আছোঁ আমি। গেটটো চাওক, ধুনীয়া লাগিছে একদম গেটটো। আমি এতিয়া ভিতৰত আহিলোঁ আৰু ভিতৰৰ পৰিৱেশ আপোনালোকে চাই যাব। গাঁৱলীয়া ৰান্ধনী ঘৰ চাওক, ৰান্ধনী থকা ঘৰ প্লেটো। গোসাঁই ঘৰ, এইটো গোসাঁই ঘৰ। মাঘী মেলাত আহি মানে বহুতো বিলুপ্ত বস্তু ইয়াতে দেখা পোৱা যায়, যিবিলাক মানে এতিয়া আমাৰ মাজৰ পৰা প্ৰায় নোহোৱা হৈছে। খেৰী ঘৰ যি মানে আগতে আছিলে, কিন্তু এতিয়া মানে প্ৰায় মানে নায়েই, আৰু আমাৰ ইয়াতে কোনো নায়েই। সেইকাৰণে ক'লোঁ মানে ইয়াতে আহি দেখিবলৈ পোৱা যায়, ভাল লাগে। আৰু চাওক গাইজ, গৰু গাড়ী চাওক, যিসকলে গৰু গাড়ী দেখা নাই তেওঁলোকে চাই লওক, একদম মানে আগৰ পুৰণি গৰু গাড়ী। আমিও দেখা নাই বাৰু, কিন্তু মানে এনেকৈ চাব লগা হৈছে আৰু মাঘী মেলাৰ জৰিয়তে। আপোনালোকে চাই লওক। আৰু এইটো খেৰৰ পুঁজি পিছফালে। এইটো হ'ল উজনিৰ মেজি, সেইটো ভেলাঘৰ আৰু এইটো ডাইৰেক্ট মেজি। একদম ধুনীয়া পৰিৱেশ, চাই লওক। এইবিলাক ফটো উঠাৰ কাৰণে ডেক'ৰেশ্যন কৰিছে, ভালে লাগিছে বাৰু। কিন্তু যোৱা বছৰো আহিছিলোঁ, যোৱা বছৰ ইয়াতকৈ বেছি ভাল লাগিছিলে, মানে বহুত বেছি ভাল লাগিছিলে। তাৰ তুলনাত এইবাৰ অলপমান কম, তথাপিও ভালে লাগিছে। মেলা চাই থাকোঁতে ভাবিলোঁ মোৰ লগত কিবা এটা হৈ আছে। তেতিয়া মনত পৰিল মোৰ দেখোন ভোক লাগি আছে, আৰু তেতিয়াই আহিলোঁ এয়া স্পাইৰেল পটেটো খাব, যিটো বস্তু বহুত বেছি ফেমাছ, কিন্তু মই আজিলৈকে খাই পোৱা নাই, লাজৰ কথা। আৰু কোনেও যাতে লাজ নিদিয়ে, আজি ফাৰ্ষ্ট টাইম খাব লৈ আছোঁ, আৰু খাই কেনেকুৱা লাগে আপোনালোকক জনাম বাৰু। ফাইনেলি স্পাইৰেল পটেটোৰ সোৱাদ ময়ো ল'লোঁ। ইমান বেছি ভাল নাপালোঁ যদিও, ইমান বেছি বেয়াও নহয়, চলি যায় আৰু।
তাৰপিছত খালোঁ পকৰি আৰু চাওমিন। আৰু শেষত মোৰ সকলোতকৈ বেছি ফেভৰেট হ'ল ফুচকা। এতিয়া ফুচকা খাই আছোঁ। তাৰপিছত আৰু দোকান চাব আহিলোঁ। তেতিয়া দেখিলোঁ এইবিলাক বগৰী। খাব বহুত ইচ্ছা আছিলে যদিও মানে পেটত জাগা নাই। তেনেকৈ আৰু লোভ সামৰি তাৰ পৰা আহিলোঁ। এতিয়া আহিলোঁ পিঠাৰ দোকানত। এয়া চাওকচোন, এই যে বৈয়ামত ভৰাই থৈছে লাড্ডুবিলাক, 10টা লাড্ডুত 100 টকা। ভাবকচোন, মানে আমি গাঁৱলীয়া মানুহে ইমান দামত এইবিলাক কিনি খাব নোৱাৰোঁ। কাৰণ যিহেতু আমি মানে এভেইলেবল পাওঁ এইবিলাক বস্তু, আমি নিজে বনাওঁ। গতিকে ইমান দামত এইবিলাক কিনিব নোৱাৰোঁ আৰু। 5টা পিঠাত 100 টকা, 10টা লাড্ডুত 100 টকা, নোৱাৰি মানে। তেনেকৈ চাই পেলাই তাৰ পৰা গুচি আহিলোঁ। আৰু শেষত এইজনী মই এনেই আৰু অলপ ভিডিঅ'। তেনেকৈ ভিডিঅ' কৰি থাকোঁতে আমাৰ দুৰ্বলতাই কাণ ফুলি কেঁকোৰা এইবিলাক দেখিলে মানে আৰু ৰৈ যাওঁ আৰু। মেলা চাই থাকোঁতে দেৰি হৈ গ'ল কাৰণে ওলাওঁতে দেখুওৱা নহ'ল। আৰু তেনেকৈ দৌৰা দৌৰিকৈ আমি গাড়ীত উঠি ছয়গাঁও আহি পালোঁ। কিন্তু ছয়গাঁৱত বহুত বেছি জাম, আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। ৰাতি হৈ গ'ল গাইজ। আৰু এতিয়া ৰাতি হ'ল, চ' সোনকালে ঘৰত যাওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি দিব। আজিলৈ বাই বাই।